फाइनली हम विशाल पहुंच गए। और ये बाय बस्तु चाই আছে हेलो फ्रेंड की खबर सकलोरे भालने खबर निश्चय भाल मैं हिमाश्री मैं अन्यटी भिडिओले आपनालोक सकलोके स्वागतम जानाइछु। आशा करो आज भिडिओটো सम्पूर्ण शेषলৈকে চাই দিব। যদি ভাল পায় তেন্তে লাইক কমেन्ट शेयर एंड सब्सक्राइब কৰি দিব। তেন্তে বলক আজি भिडिओটো आरम्भ कৰো। আৰু এতিয়া আমি যাবলৈ লৈছো হেয়া ভন্টি স্কুটি ষ্টাৰ্ট দিব পৰাই নাই তাই। তো এতিয়া আমি যাবলৈ লৈছো টাউনলৈ। টাউনলৈ যাম। পাইছা নাই? तो साइड को देखा है। तो गाइस আমি যাও এটা টাউনলে রোডে अभी दे মধু হাই গাইস মধু আছে বটে तो आगे अकमान दिले तो आमी गई आसो। बाय 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 बसंतीखन इतना मैं रखा ललो और इतना मेजिकत जाम आम सो ताते टाउनले जाऊँ। तो फ्रेंड आम बरुआ चारिआली पालहि। आमी टाउन पालहि और इतना गई आसो। डाउनले चेबले बिराट तो गाइस আমি এটা গৈ আছো সেইবোৰ ইমান নকৰি বিধেত গাইজ বহুত ৰ'দ দি আছিলে আৰু এতিয়া আমি আহিছোঁ বুলি গম পাইছে যে ৰ'দটো নাইকিয়া হ'ল যে মানে চাহ দিছে। মই আহিলে মানে কি হয় টাউনখনে ৰ'দটো ফিট মাৰিছে ফিট। মই আহিলে কি হয় মানে টাউনখনে মানে টাউন বুলি নহয় মই য'লৈকে যাওঁ সেইদিনাখন মানে ৰ'দ একদম নিদিয়ে আৰু মানে আপুনি এতিয়া চাব পাৰে একদম ৰ'দ নাই একদমেই ৰ'দ নাই। গাইছ মেলা হৈছে যোৰহাটত খালি আমি নোসোমাওঁ এতিয়া যদি পাছত সময় হয় তেতিয়া যদি পাছত সময় হয় তেতিয়া সোমাম। কাৰণ ৰ'দে আমাৰ বেছি তাৰিফ চলে সেইকাৰণে ৰ'দে আজি ফাৰ্ষ্ট টাইম তেনেকুৱা ধোকা দিছে ধোকা দি দিলে কিনে চব কিমান ৰ'দ আৰু আমি গৈছোঁ ছাতি আনিও মেলা যাওঁগৈ। তো ফ্ৰেণ্ড আমি এতিয়া খোজকাঢ়ি খোজকাঢ়ি গৈ আছোঁ। এতিয়া নাপাওঁগৈ আৰু ৰাস্তাটো নহয় ভুলোৱা নিচিনা লাগি আছে। আমি আচলতে গৈ আছোঁ বিশাললৈ গৈ আছোঁ এতিয়া আৰু আগে পিছে মানে আমি দুজনী অকলে টাউন এনেকৈ অহাই নাই। এইবাৰে ফাৰ্ষ্ট আহিছোঁ অকলে আমি দুজনী এনেকৈ এবাৰ আহিছোঁ নেকি ন? ফাৰ্ষ্ট আহিছোঁ অঁ এইবাৰে ফাৰ্ষ্ট আহিছোঁ আৰু ৰ'দৰ পোহৰৰ কাৰণে কেমেৰা সেইটো মই ভাল হোৱা নাই। ৰ'দৰ এতিয়া ৰ'দ নাই দিয়া অঁ মানে এইবাৰে আমি ফাৰ্ষ্ট আহিছোঁ। তো এইবাৰ ৰ'দ নাই দিয়া ৰ'দে আমাৰ যিহেতু ফাৰ্ষ্ট মানে ৰ'দে আকৌ আমাৰ জেগাবোৰ হেৰুৱা নিচিনাও লাগি আছে কিবা কিবি হয় নহয় লাগি আছে মানে এতিয়া আমাৰ হয় নহয় হ'ব লাগে এইফালেই হয়। মই ৰাস্তা ভুল কৰিছোঁ বুলি ইমান ভয় খাই মানে তাই ওচৰৰ মানুহ এজনে সুধি আছে এবাৰ যে বিশাল এফালে যায় নে নাযায়। ফূৰ্তি নহয় এয়া কোনো ধৰণৰ ফূৰ্তি নহয় ইয়াৰ যে আমাৰ ঘৰৰ পৰা অনা পানী খাইছে তাই এতিয়া তাইনো বহুত গৰম হৈছেগৈ। আৰু এয়া বায়ে বস্তু চাই আছে পচন্দে হোৱা নাই মোৰো মই একো ভাল লগা নাই ইয়াত। তো ফ্ৰেণ্ড বজাৰ কৰি আছোঁ আমি আৰু বস্তুটো লৈ আছোঁ। তাততো বৰ বেছি পচন্দও হোৱা নাই তাই কিন্তু লওঁ এইফালে ভাইটিৰ কাৰণে বস্তু চাবলৈ আহিছোঁ।
আৰু ফ্ৰেণ্ড মই এতিয়া আহিছোঁ ফ্ৰাইৰ ৰুমতে ট্ৰাই কৰি চাওঁ কি কি কিনিছিলোঁ আৰু যি পচন্দ হয় লৈ যাওঁ ঘৰতে ফাইনেলি ওলালোঁ আৰু আমি ভাবিছিলোঁ এতিয়া ষ্ট্ৰীট ফুড খাম বুলি কিন্তু ইয়াত মানে কুঁহিয়াৰ ৰসৰ বাহিৰে আৰু একো দেখাই নাই তো এতিয়া কাইপৰে খাব মিছল তাই খাই দেখাইছে যাওঁ এনেকৈ হেৰি কৰি বহুত জৰাবি তই বৰুৱা চাৰিলৈকে যাম মই এতিয়া মেজিকত তাৰপিছত তাতে আৰু কিবা কিবি খাই ল'ম যাম বহুত ভোক লাগি আছে मेरा पेट निकल रहा है এতিয়া এটা আইচক্ৰীম খাই লওঁ বহুত গৰম এতিয়া বহি আছোঁ এখন ৰেষ্টুৰেণ্টত আৰু বহুত ভোক লাগিছে অলপ কিবাকিবি খাই তো খাওঁ এতিয়া বহি আছোঁ দুজনী ফ্ৰেণ্ড আমাৰ খানা পাই গ'ল আৰু সেই বিশালত তেনেকৈ কম হৈ গ'ল আৰু এতিয়া গৈ আছোঁ আকৌ চব বজাৰ যিহেতু পাইনাপল ইমান ঠাণ্ডাও এনাৰ্জি ড্ৰিংক খাই লৈছোঁ এতিয়া তাই খাইছে ফুচকা মই নেখাওঁ মোৰ বহুত গৰম উঠিছে এনে খাবলৈ মন যোৱা নাই কেইটা দিব মই নেখাওঁ তাই খা